was a little girl, afraid of the big wide world. She grew up. Hello friends, welcome back to my YouTube channel Me and My Crazy Family. মই ভাগ্যশ্ৰী কোচ আকৌ আইছো আপোনালোকৰ ওচৰলৈ। আজি তো আপোনালোকে গম পাইছে চাগে ৰাতিপুৱা পৰা এনেকুৱা বেয়া গৰম পৰিছে। জুন জুলাই মাহ আহাই নাই কিন্তু গৰম পুৰা আহি গ'ল। আৰু ৰাতিপুৱা পৰা আজি মোৰ গাটো একদম ভাল নহয়, বিপি পুৰা হাই হৈ আছে। এনেই মোৰ প্ৰেছাৰ বহুত বেছি মানে, আৰু বহুত বেছি গৰম লাগে আৰু মই গৰম সহ্য কৰিবই নোৱাৰোঁ। একদম ঘৰৰ পৰা ক'তো ওলাব মনে নাই, কিন্তু ঘুটুক স্কুলত থৈ আহিছোঁ যে তাক আনিব যাব লাগিবই। সেইটোতো মোৰ এটা কৰ্তব্য যে পালন কৰিবই লাগিব। তাকে ভাবিলোঁ আজি আপোনালোকক দেখুৱাওঁ। আমি দুইটা স্কুলৰ পৰা অহা সময়ত কি মস্তি কৰোঁ, কেনেকৈ আহোঁ আপোনালোকক চব দেখাম। আপোনালোকে চাই থাকক। আৰু প্ৰথমতে চাই লওক কেনেকুৱা বেয়া গৰম পৰিছে। যেনেকুৱা ৰ'দ মানে ঘৰৰ বাহিৰত ভৰি দিব মন যোৱা নাই মোৰ। এয়া চাওক কেনেকুৱা ৰ'দ দিছে। সেই ৰ'দত এতিয়া মই ওলাই আহিছোঁ, বেলেগ গৰম। পুৰা নিজকে ঢাকি ঢুকি লৈছোঁ যাতে ৰ'দ নপৰে, ক'ৰবাত মাথা চাথা ঘূৰাই যাওঁ বুলি ভয়েই লাগে মোৰ। আৰু এতিয়া 2 মিনিটমান বাদ মই খোজকাঢ়ি যাম। এয়া মই এতিয়া গৈ আছোঁ ৰাস্তাত, জীৱ জন্তু মানুহ কোনোৱে নাই, যি গৰম, কোনো মানুহ ঘৰৰ পৰা নোলায়। অকলে মুখ চুখ ঢাকি যেনেকৈ গৈ আছোঁ, নিজকে কিবা ভূত নহ'লে সোপা ধৰা ফিল হৈছে মোৰ। লগতে আকৌ ভয়ো লাগিছে যদি উল্টা মোকে উঠাই লৈ গুচি যায়, কোনো মানুহ চানুহ নাই। থেংক গড বাৰু দুটামান মানুহ দেখা পালোঁ। এতিয়া অলপ দূৰ গ'লেই মই টেম্পু পাই যাম। অকলে আহিলে মোৰ এইটো এটা প্ৰব্লেম, ৰাস্তা পাৰ হ'ব মোৰ বহুত ভয় লাগে। ৰাস্তা পাৰ হওঁতেই মোৰ বহুত সময় গুচি যায়। এইয়া যেনে তেনে দৌৰি ৰাস্তাটো পাৰ হ'লোঁ, টেম্পু এখন পালোঁ। টেম্পুখনত বহি পেলাই যাওঁ এতিয়া। একদম শান্তি লাগি গৈছে, বহাৰ লগে লগে বতাহ অকণ গাত লাগি গৈছে। এতিয়া গৈ আছোঁ মই একদম ASTCত নামিম। এয়া মই টেম্পুৰ পৰা নামি গ'লোঁ, আকৌ নিজকে পূৰা একদম পেকিং কৰি লৈছোঁ। এতিয়া আকৌ মই অলপ বাট খোজকাঢ়িব লাগিব। পূৰা দীঘলকৈ চাওক ৰাস্তাটো, যিমান দীঘলীয়া ৰাস্তাটো য'ত শেষ হ'ব মই সেইখনলৈকে এতিয়া খোজকাঢ়ি যাম। ঘুটুৰ স্কুল, তেজপুৰ ছেকেণ্ডাৰ্ড মণ্টেশ্বৰী স্কুল, আৰু তাৰ স্কুলৰ ওচৰতে চিত্ৰলেখা উদ্যান, ডিষ্ট্ৰিক্ট লাইব্ৰেৰী, গণেশ ঘাট, চব তাৰ স্কুলৰ ওচৰে পাজৰে। আৰু মোৰ বহুত বেছি গৰম লাগিছে, মই মানে কথা ক'ব পৰা নাই, ফোপাই পেলাইছোঁ। আৰু দেখিছেই কেনেকৈ গৰমত মই মুখে মাথাই চবতে কাপোৰ দি থৈ দিছোঁ, একদম কিবা লাগিছে নিজকে। আৰু ফাইনেলি আহি লাহে লাহে মই তাৰ স্কুলৰ ওচৰ পাই গ'লোঁ। স্কুলৰ পৰা ওলাই আহি কিবা এটা বিচাৰি সেইকাৰণে তাৰ কাৰণে জুচ এটা লৈ লওঁ। এতিয়া গৰমত জুচ খালে ভাল। এয়া ফাইনেলি মই তাৰ স্কুল আহি পাই গ'লোঁ। এয়া পূৰা ৰ'দতে ৰখি আছোঁ। মই বুলিয়ে নহয়, চাওক সকলো মায়ে ৰখি আছে। আচলতে মাবিলাক হয়েই এনেকুৱা, পোৱালিটোৰ কাৰণে নিজৰ মাকে সকলো কৰিব পাৰে। গৰম ঠাণ্ডাটো বহুত সৰু কথা। 12টা পূৰা বাজি গ'ল, গেট খুলি দিলে। আমি এতিয়া চব ভিতৰলৈ সোমাই যাম। অকণমান লাহে লাহে নামিছোঁ, যিহেতু জেগাটো এনেকৈ ডাউনৰ নিচিনা, ঘপককৈ পৰি গ'লে চেচ। এয়া মই গৈ আছোঁ। চব কেনেকৈ সকলোবিলাক ল'ৰা ছোৱালী গছৰ তলত ধুনীয়াকৈ থৈ দিয়ে ছাঁত। আৰু ইমান পোৱালিৰ মাজত মই মোৰ দেহাক চিনিয়ে নাপাওঁ। এইটো আমাৰ মুনু আহি গ'ল। ঘুটুক বিচাৰি পাই গ'লোঁ। ফাইনেলি আমি এতিয়া ঘৰলৈ যাম, কিন্তু ঘৰলৈ যোৱাৰ আগত তাক বোলে অলপ খেলিবলৈ লাগে। ইমান ৰ'দ, মোৰ খেলিব দিব মন নাছিলে, কিন্তু আকৌ নিদিলেও মনটো সি মাৰি থাকিব, মোৰ বেয়া লাগিব। সেইকাৰণে এপাক এনেই ঘূৰাই লওঁ, হৈ গ'ল। এতিয়া আমি তাক লৈ পেলাই যাওঁগৈ। ওলাই আহি তালৈ কি আনিছিলোঁ সুধিছে, তালৈ অনা জুচটো তাক দি দিছোঁ। আৰু তাৰো চশমাযোৰ মই লৈ আহিছিলোঁ তাক পিন্ধাই দিবলৈ, যিহেতু বহুত ৰ'দ। যোৱাৰ সময়ত ভাল হয়, টেম্পুবিলাক স্কুলৰ সন্মুখতে ৰখি থাকে। আৰু টেম্পু এখন পাই গ'লোঁ, আমি বহি ল'লোঁ। আমি এতিয়া ঘৰলৈ যাম। এয়া গুটু আৰু মই টেম্পুৰ পৰা নামিলোঁ। ধৰা আমি এতিয়া খোজকাঢ়ি গৈ আছোঁ। অকণমান দূৰ খোজকাঢ়িব লাগিব। কি হ'ল? এয়া মুনুক ভাগৰ লাগিছে, তাৰ গৰম লাগিছে বোলে, সি খোজকাঢ়ি যাব নোৱাৰে। এই গৰমে যি মৰে, তাক কোচত লৈ গৈ আছোঁ। 1 মিনিটমান আমি খোজকাঢ়িব লাগিব। গৰম লাগিছে? কিমান গৰম লাগিছে মুনু? কিমান গৰম লাগিছে? এয়া মুনু কোচৰ পৰা নামি গ'ল। সি অকণ বুজি পালে মোৰ কষ্টটো। গৰমত মই ঘামি জামি মোৰ উপাই পেলাইছোঁ মই।
গৰমত মই ফুপাই পেলাইছোঁ। মোৰ দেখাই মোৰ দুখটো বুজি পালে, বেচেৰা নামি গ'ল কোচৰ পৰা, অকণ খোজকাঢ়ি যাব বোলে। বৰ বেয়া গৰম লাগিছে ঘৰৰ পৰা আমাৰো। ঘৰত গৈ ফেনৰ তলত বহিলে অকণমান শান্তি লাগিব। এই চাওক কি ধুনীয়া ৰ'দ, একদম পূৰা মানুহ পাগলা হৈ যাব, যিটো গৰম পৰিছে নহয় আজি। ফাইনেলি আমি ঘৰ আহি পাই গ'লোঁ। বৰ বেয়া ভাগৰ লাগিছে, অকণ ফেনৰ তলত বহি বতাহ খাই লওঁ। ইমান গৰমে জীয়াৰে ঘৰলৈ আহিছোঁ, আহি ফেনৰ চুইচো দিছোঁ, লাইট নাই। সঁচাকৈ মাথাটো একদম গৰম হৈ গৈছে মোৰ, বেয়া গৰম লাগিছে। এনেকুৱা কেতিয়া হ'ব নালাগে, সঁচাকৈ কৈছোঁ মানে। থাকোঁতো কাপোৰ চাপোৰ খুলি দিওঁ। আজি ভিডিঅ'টো ইমানেই আছিলে, কেনেকুৱা লাগিল জনাব। আজি গৰমটো যোনে যোনে ফিল কৰিছে কমেণ্ট কৰি ক'ব। বাই বাই।